এতিয়া মোৰ টাইমত আগতে 2 মিটাৰ কাপোৰ লৈছিলে, এতিয়া 3.5 মিটাৰ কাপোৰ লাগে। আমি কাপোৰতে ধৰোঁ তাৰমানে এতিয়া। আজি আহিছোঁ তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ। এই মন্দিৰটো বান ৰজাই স্থাপন কৰিছিল। আহকচোন আজি মন্দিৰটো দেখুৱাওঁ, লগতে জনাম কেইটামান কথা। আৰু কোৱা হয় এই মন্দিৰৰ শিৱলিংগটো প্ৰতি বছৰে বৃদ্ধি হয়। সেই কথাও জানি লওঁ এইবাৰনো কিমান বৃদ্ধি হৈছে শিৱলিংগটোৰ আকাৰ। এয়াই হৈছে তেজপুৰৰ মাজমজিয়াতে থকা মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰৰ প্ৰৱেশদ্বাৰ এইটো মূল গেট। খুব সুন্দৰকৈ সজোৱা হৈছে মূল গেটটো। আহকচোন ভিতৰলৈ সোমাই যাওঁ মূল গেটৰ তলেৰে। এয়া সন্মুখত মহাভৈৰৱ মন্দিৰ, এটা দীঘলীয়া ৰাস্তা, খুব সুন্দৰ পৰিৱেশ। প্ৰতিদিনেই বহু ভক্তই ভিৰ কৰেহি এই মন্দিৰটোত। এয়া হৈছে মহাভৈৰৱ মন্দিৰ, য'ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শিৱলিংগটো। কোৱা হয় দাপৰ যুগতেই বান ৰজাই স্থাপন কৰিছিল এই মন্দিৰ, কাৰণ বান ৰজা আছিল শিৱৰ পৰম ভক্ত আৰু শিৱক পূজা কৰিছিল বান ৰজাই। আৰু তেতিয়াৰে পৰা এতিয়ালৈকে চলি আছে পূজা অৰ্চনা। লগতে কোৱা হয় ইয়াত যিটো শিৱলিংগ আছে, এই শিৱলিংগটো জীয়া শিৱলিংগ। প্ৰতি বছৰে বৃদ্ধি হয় ইয়াৰ আকাৰ, আৰু বৰ্তমান ইয়াৰ আকাৰ হৈছে 7,000 বছৰ পুৰণা। বাবা স্বামী নিজে কৰ্ণ হয়। এতিয়া মোৰ টাইমত আগতে 2 মিটাৰ কাপোৰ লৈছিলে, এতিয়া 3.5 মিটাৰ কাপোৰ লাগে। আমি কাপোৰতে ধৰোঁ তাৰমানে এতিয়া। মানে এছিয়াৰ ভিতৰত চবচে বৃহৎ শিৱলিংগ। মন্দিৰটোৰ সন্মুখতে এয়া নন্দী। লোকবিশ্বাস অনুসৰি যিসকল ভক্ত ইয়াত আহে তেওঁলোকৰ নিজৰ মনৰ কামনা পূৰ্ণ হ'বলৈ এই নন্দীৰ কাণত ক'ব লাগে। তেওঁলোকৰ মনৰ আশা বা যি তেওঁলোকৰ কথা আছে নন্দীৰ কাণত ক'লে সেয়া শিৱই হেনো শুনা পায় আৰু শিৱই তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰে। এয়া অৱশ্যে লোকবিশ্বাস। প্ৰতিদিনেই এই মন্দিৰত শিৱ পূজা কৰা হয় আৰু বিভিন্ন প্ৰান্তৰ পৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি ভিৰ কৰেহি এই মন্দিৰত আৰু আশীষ লয় শিৱৰ। আমি মন্দিৰটোৰ ভিতৰৰ এই শিৱলিংগটো দেখুৱাব বিচাৰিছোঁ। এয়াই হৈছে মহাভৈৰৱ মন্দিৰৰ শিৱলিংগ। এইটো আটাইতকৈ এটা ডাঙৰ শিৱলিংগ, এছিয়াৰ ভিতৰতে ডাঙৰ বুলি কোৱা হয় আৰু এটা জীয়া শিৱলিংগ বুলি কোৱা হয়। আৰু ইয়াত এইদৰেই চলে পূজা অৰ্চনা। বাহিৰত আছে এই দুটা শিলৰ খুঁটা। এই খুঁটা দুটা যিটো মূল মন্দিৰ আছিলে সেই মন্দিৰটোৰ খুঁটা বুলি কোৱা হয়। দাপৰ যুগত যিটো মন্দিৰ নিৰ্মাণ কৰিছিলে বান ৰজাই, তাৰেই শিলৰ খুঁটা দুটা এইদৰে সংৰক্ষণ কৰা হৈছে। বান ৰজাই যেতিয়া এই মন্দিৰটো স্থাপন কৰিছিলে তেতিয়া শিলৰ খুঁটা ব্যৱহাৰ কৰিছিল, আৰু সেই শিলৰ খুঁটা আজিও আছে, দুটাকৈ শিলৰ খুঁটা এইদৰে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছে যদিও বান ৰজাই স্থাপন কৰা যিটো মূল মন্দিৰ আছিলে সেই মূল মন্দিৰৰ দুটা শিলৰ খুঁটা আজিও এইদৰে সংৰক্ষণ কৰি থৈছে। খুঁটাকেইটা সেই প্ৰথম যিটো মন্দিৰ হৈছিল তেতিয়া বনোৱা 1889 চনত এই খুঁটাটো মানে মন্দিৰটো ভাঙিছিলে, তেতিয়া আকৌ ভূমিকম্প, পিছত আকৌ বনোৱা হৈছে। প্ৰতি বছৰে শিৱৰাত্ৰিত ইয়াত ডাঙৰ মেলা হয় আৰু দুদিনীয়াকৈ আয়োজন কৰা হয় শিৱৰাত্ৰি, আৰু লাখ লাখ ভক্তই ভিৰ কৰে এই মহাভৈৰৱ মন্দিৰত। লোকবিশ্বাস অনুসৰি কোৱা হয় এই যিটো শিৱলিংগ আছে মহাভৈৰৱ মন্দিৰৰ, এয়া নিজে নিজে হোৱা, অৰ্থাৎ শিৱই নিজে নিজে আৱিৰ্ভাৱ হোৱা বুলি কোৱা হয়। সেয়ে শিৱৰাত্ৰি হওক বা আন দিনতে হওক এই মন্দিৰত পূজা অৰ্চনা কৰিলে মানুহৰ মনৰ কামনা পূৰ্ণ হয় বুলি কয়।